জুবিন গাৰ্গৰ জীৱনৰ শেষ সিনেমা জিএসটি কালেকশন কৰে অহাকালি 31 অক্টোবৰ আৰু অহাকালি ৰৈ ৰৈ বিনালে সিনেমাখন শুভ মুক্তি লাভ কৰিব সিনেমাখনৰ পৰা সংগ্ৰহ কৰা জিএসটি বোৰ চৰকাৰে কি কৰিব জুবিন গাৰ্গৰ শেষ সিনেমা ৰৈ ৰৈ বিনালে সিনেমাখনৰ টিকেট নাই অহাকালি সিনেমাখন আপোনালোকে ৰেকৰ্ডিং কৰি হলৰ পৰা ইউটিউবত আপলোড কৰিম বুলি ভাবিছে নেকি যদি ভাবিছে চাওক এই ভিডিঅটো হয় নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো ইউটিউব মই নকুল চেনেলটোলৈ আজি আপোনালোকলৈ পুনৰবাৰ আকৌ এটা ভিডিঅ লৈ আহিছো তো দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰো বলক প্ৰথমে আপোনালোকক জনাব বিচাৰিছো যেহেতু অহাকালি ৰৈ ৰৈ বিনালে জুবিনদাৰ শেষৰখন সিনেমা অহাকালি শুভ মুক্তি লাভ কৰিব আৰু অহাকালি এই সিনেমাখন যদি আপোনালোকে ৰেকৰ্ডিং কৰি ভনে ফেসবুকত বা ইউটিউবত আপলোড কৰিম বুলি ভাবিছে একদম ভুল ভাবিছে আৰু আপলোড নকৰিব একেলগে 10000 মানুহে আপোনাৰ একাউণ্টত ৰিপৰ্ট মাৰিব আৰু আপোনাৰ একাউণ্টটো উৰাই দিয়া হ'ব এই সিনেমাখন যাতে ৰেকৰ্ডিং কৰি কোনেও আপলোড ফেসবুকত বা ইউটিউবত দুটামান ভিউজৰ কাৰণে আপলোড কৰিব চেষ্টা নকৰে বিক্ৰী কৰিব চেষ্টা নকৰে তাৰ বাবে সকলোকে অনুৰোধ আৰু ৰৈ ৰৈ বিনালে সিনেমাখনৰ পৰা পোৱা জিএসটি বোৰ ৰাজ্য চৰকাৰে ঘূৰাই দিব ৰৈ ৰৈ বিনালে সিনেমাখনত পোৱা টকাখিনি জিএসটিৰ যিখিনি টকা পাব সেইখিনি ক'ত দিব বা কি কৰিব সেই টকাখিনি ক'ত ঘূৰাই দিব তাক লৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে জনাইছে ফেসবুক লাইভ যোগে শুনক কি কৈছিলে মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে জানে যে আমাৰ অসমত কোনো সিনেমাৰ ট্যাক্স এন্টাৰটেইনমেন্ট ট্যাক্স নাই কিন্তু ভাৰত চৰকাৰে সিনেমা টিকেটৰ বিনিময়ত এটা জিএসটি কালেকশন কৰে যদি 100 টকাতকৈ ওপৰত টিকেটৰ দাম হয় জিএসটি 18% লয় আৰু 100 টকাতকৈ যদি টিকেটৰ দাম কম হয় জিএসটি 5 টকা লয় 5% লয় কিন্তু ইয়াক কালেক্ট কৰে সেন্ট্ৰেল গভৰ্নমেন্ট আৰু এমাহৰ পিছত আমাৰ বাবে আধা ঘুৰাই দিয়ে আধা সেন্ট্ৰেল গভৰ্নমেন্টে ৰাখে তাৰ মানে 18% যদি জিএসটি লয় তাৰ 9% ৰাজ্য চৰকাৰে পায় 5% যদি জিএসটি লয় তাৰ 2% ৰাজ্য চৰকাৰে লাভ কৰে আমাৰ শিল্পী সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গৰ জীৱনৰ শেষ সিনেমা ৰৈ ৰৈ বিনালে সিনেমা হলত 31 তাৰিখে আহিব যেহেতু ট্যাক্স এক্সেম্পশন দিয়াৰ কোনো প্ৰভিজন নাই কাৰণ ট্যাক্স আমি কালেক্টে নকৰো ভাৰত চৰকাৰে কালেক্ট কৰে গতিকে যিখিনি জিএসটি এমাহৰ পিছত আমালৈকে ঘূৰি আহিব কালেকশনৰ একমাহ পিছত আমালৈকে ঘূৰি আহিব এই টকাটো আমি কি কৰিম তাৰ বিষয়ে আমি কেবিনেটত আলোচনা কৰিছিলো আৰু এই বিষয়ে আমি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগতো আলোচনা কৰিছিলো আলোচনাৰ শেষত বিশেষকৈ গৰিমা গাৰ্গৰ পৰামৰ্শ অনুসৰি এই জিএসটিটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিম কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন কি ই জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ ফাউণ্ডাৰ আছিল জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে কিয় প্ৰতিষ্ঠা কৰিছিল বেমাৰ আজাৰ হলে শিল্পীসকলক সহায় কৰিবৰ কাৰণে আৰু বানপানীৰ সময়ত ৰাইজক সহায় কৰিবৰ কাৰণে ষ্টুডেণ্টক এডুকেশ্যনত সহায় কৰিবৰ বাবে জীৱন কালত জুবিন গাৰ্গে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনটো আৰম্ভ কৰিছিল আমি ৰাজ্য চৰকাৰৰ যিটো জিএসটিৰ অংশ আমি কালেক্ট কৰিম এই গোটেই কালেকশনটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত আমি ডনেট কৰিম আৰু এই ফাউণ্ডেশ্যনটো মই আগতে কৈ যোৱাৰ দৰে ই জুবিন গাৰ্গে গঠন কৰিছিল দুখীয়া মানুহক সহায় কৰাৰ কাৰণে আৰু মই ভাবো যে এই পুঁজি কেইটাৰে তেখেতৰ যিটো জীৱন কালত তেওঁৰ যিটো লক্ষ্য আছিল উদ্দেশ্য আছিল এই টকাখিনিৰে মৃত্যুৰ পিছতো তেওঁৰ আদৰ্শক জীয়াই ৰখা কামত সহায়ক হ'ব আৰু বিষয়টো আমি তেওঁৰ পৰিয়ালৰ লগতো আলোচনা কৰিছিলো পৰিয়ালেও বিচাৰে যে এই পুঁজিটো আমি জুবিন গাৰ্গক সন্মান কৰি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত দিব লাগে আৰু কেবিনেটে আজি তাক অনুমোদন জনায় আৰু মই লগতে এইটো জনাইছো যে অসমত আমি কোনো এন্টাৰটেইনমেন্ট ট্যাক্স কালেকশনে নকৰো বিভিন্ন ৰাজ্যই কৰে কিন্তু অসমত আমি এন্টাৰটেইনমেন্ট বা আমোদ কৰ আমি ৰাইজৰ পৰা নলওঁই গতিকে তাক ৰেহাই দিয়াৰ কথাও নাই যেহেতু আমি নিজে নলওঁয়ে এইটো ট্যাক্সি জিৰো তো শুনিলে আপোনালোকে সিনেমাখনত পোৱা টকাখিনি কি কৰিব ক'ত দিব গোটেইখিনি কৈ দিলে
ৰৈ ৰৈ বিনালে চিনেমা চাওক, পাৰিলে আনকো টিকেট কাটি দিয়ক। এই চিনেমাখন বলিউডক শ্বেয়াৰ পেলাব লাগে মুঠতে। আৰু ইতিমধ্যে ফেচবুক ডিজিটেল আন্দোলন #জাষ্টিছ ফৰ জুবিন গাৰ্গ 4 মিলিয়ন অতিক্ৰম কৰিলে, অৰ্থাৎ 40 লাখ মানুহে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলে। আমি লিখি থাকিম, সদায় লিখিম, যেতিয়ালৈকে ন্যায় নাপাওঁ তেতিয়ালৈকে আমি লিখি থাকিম। গতিকে ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, ইমানতে সমাপ্ত কৰোঁ। লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। আপোনালোকক যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক, এটা কমেণ্ট কৰি দিবলৈ নাপাহৰিব। জয় জুবিন দা, জয় অসম। পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে।